Hello guys, তো আজি আমাৰ ভিডিঅ'টো পিষ্টল কম্পিউটাৰ ভিডিঅ' এডিটিং সফটৱেৰৰ কম্পিউটাৰ ভিডিঅ' এডিটিং সফটৱেৰটো আপোনালোকে বহুতো পাই যাব কিন্তু তাৰ কিছুমান কিবা পেইড হয় আৰু কিছুমান ৱাটাৰমাৰ্ক থাকি যায় কিন্তু মই আজি আপোনালোকে এনেকুৱা তিনিটা বেষ্ট ভিডিঅ' এডিটিং সফটৱেৰ বিষয়ে ক'বলৈ গৈছোঁ যিকেইটা সম্পূৰ্ণ বিনামূলীয়া আৰু য'ত কোনো ৱাটাৰমাৰ্ক নাথাকে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ যদি নতুনকৈ মোৰ ইউটিউব চেনেলটো আহিছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পায়। সেই গাইজ আপোনালোকে চাইছে টেকনিকেল অসম তবলক বেছি মই অপব্যয় নকৰি আজিৰ আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো 3 নম্বৰতে আহে অপেনশ্বট। এইটো বিগিনাৰ্ছৰ কাৰণে বেষ্ট কিয়নো ইয়াত ভিডিঅ' এডিটিং কৰাটো একদম ইজি হয়। ইয়াত আপুনি ভিডিঅ' ট্ৰিম কৰিব পাৰিব, ভিডিঅ' জইন দিব পাৰিব, এক্সট্ৰা পিকচাৰ লগাব পাৰিব, এক্সট্ৰা অডিঅ' দিব পাৰিব, ভইচ ৰেকৰ্ড কৰিব পাৰিব। মুঠতে যোনখিনি সুবিধা এটা ভিডিঅ' এডিটিং এপত লাগে সেইখিনি আপোনালোকে ইয়াত পাই যাব। আৰু এই যোনটো অপেনশ্বট হয় এইটো একদম ফ্ৰী হয় আৰু ইয়াত কোনো ৱাটাৰমাৰ্ক নাই। আৰু অপেনশ্বট যোনটো ভিডিঅ' এডিটিং ছফ্টৱেৰ সেইটো ডাউনলোড কৰিবলৈ আপুনি গুগল ক্ৰম অ'পেন কৰি ল'ব। গুগল ক্ৰম অ'পেন কৰি চাৰ্চ কৰিব অপেনশ্বট OPENSHOT অপেনশ্বট ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ফাৰ্ষ্ট অপশ্যন আহিব ছেকেণ্ড অপশ্যন যোনটো দেখিছে অপেনশ্বট ভিডিঅ' এডিটৰ ফ্ৰী অপেন এণ্ড এৱাৰ্ড উইনিং ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি অলপ সময় ৱেইট কৰি দিব, মোৰ নেটটো শ্ল' আছে বাৰু। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব, এনেকুৱা পেজ ক্লিক হ'ব। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি দেখিব এইটো ডাউনলোড ভাৰ্জন 2.5.1 ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপোনাৰ সন্মুখত এনেকুৱা পেজ এখন ক্লিক হ'ব। ইয়াত দেখিছে উইণ্ড'জ 64 ইনষ্টলাৰ ইয়াত ক্লিক কৰিব ডাউনলোড। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰি দিব আৰু ৱেইট কৰাৰ পিছত আপোনাৰ ডাউনলোড ষ্টাৰ্ট হৈ গৈছে 1.31। আৰু 2 নম্বৰতে আহে শ্বৰ্টকাট। এইটো বিগিনাৰৰ কাৰণে বেষ্ট কিয়নো ইয়াতো ভিডিঅ' এডিট কৰাটো ইজি। ইয়াতো আপুনি সেনেকুৱা সুবিধা পাই যাব অপেনশ্বটৰ নিচিনাই, ভিডিঅ' জইন কৰা, ভিডিঅ' ট্ৰিম কৰা আৰু এক্সট্ৰা অডিঅ' আৰু ভইচ ৰেকৰ্ড কৰা। আৰু এইটো সম্পূৰ্ণ ফ্ৰী হয় আৰু ইয়াত কোনো ৱাটাৰমাৰ্ক নাথাকে। এই শ্বৰ্টকাট ভিডিঅ' এডিটিং এপটো ছফ্টৱেৰটো ডাউনলোড কৰিবলৈ প্ৰথমতে আপুনি যাব গুগল ক্ৰমত, গুগল ক্ৰম অ'পেন কৰি ল'ব আৰু চাৰ্চ কৰিব ডাউনলোড শ্বৰ্টকাট ডাউনলোড শ্বৰ্টকাট আৰু আপোনাৰ ফাৰ্ষ্ট অপশ্যন যোনটো দেখিছে ডাউনলোড শ্বৰ্টকাট ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব, তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ আহিব। তাৰপিছত আপুনি ইয়াত অলপ স্ক্ৰল ডাউন কৰি দেখিব সন্মুখত আহিব এইটো আপুনি কিহৰ কাৰণে ডাউনলোড কৰে 64 বিট 32 বিট আৰু ইনষ্টলাৰ লাগে নে জিপ ফাইলটো লাগে আপুনি ডাউনলোড কৰি ল'ব। যিহেতু 64 বিট ডাউনলোড কৰি ল'ব। কৰাৰ পিছত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ডাউনলোড যোনটো ষ্টাৰ্ট হৈ যাব। 1 নম্বৰতে যোনটো সেইটো হ'ল DaVinci Resolve। ইয়াৰ চাইজ মোটামুটি 1.4 GB আৰু এইটো আগৰ দুটাতকৈ বহুতে অপেনশ্বট আৰু শ্বৰ্টকাটতকৈ বহুতে আপগ্ৰেড হয়, বহুতো সুবিধা তাতকৈ বহুতো বেছি সুবিধা পোৱা যায় ইয়াত। আৰু এইটো চলাবলৈ আপোনাৰ মিনিমাম পিচিৰ ৰেম লাগিব 8 GB হ'লে যেন চলি যায়, তাতকৈ ওপৰত হ'লে বেছি ভাল। আৰু লগতে এইটো সম্পূৰ্ণৰূপে ফ্ৰী আৰু কোনো ইয়াত ৱাটাৰমাৰ্ক নাথাকে। তো DaVinci Resolve ছফ্টৱেৰটো ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে আপুনি যাব গুগল ক্ৰমত যাওক, গুগল ক্ৰম অ'পেন কৰি ল'ব আৰু চাৰ্চ কৰিব ডাউনলোড DaVinci Resolve ডাউনলোড DaVinci Resolve ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ফাৰ্ষ্ট অপশ্যন দেখিছে DaVinci Resolve 16 ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খুলি পাব। ইয়াত আপুনি যোনটো ডাউনলোড বটন দেখিছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি চুজ কৰি ল'ব কিহৰ কাৰণে ডাউনলোড কৰিব, উইণ্ড'জ নে মেক। আৰু এইটো DaVinci কোনটো ডাউনলোড কৰে, DaVinci Resolve 16 ডাউনলোড কৰে নে DaVinci Resolve 16 Studio 16। মই এইটো ডাউনলোড কৰিব আপোনালোকে এইটো যোনটো DaVinci Resolve 16 উইণ্ড'জ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ যোনখিনি ডিটেইলছ দি দিব, নাম ফাৰ্ষ্ট নেম লাষ্ট নেম এইখিনি দি দিব। কোম্পানীটো আপোনালোকে নিদিলেও হ'ব বাৰু। কৰাৰ পিছত আপুনি যোনটো দেখিছে ইয়াত ডাউনলোড ৰেজিষ্টাৰ এণ্ড ডাউনলোড ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাউনলোড ষ্টাৰ্ট হৈ যাব। চ' এই তিনিটা ভিডিঅ' এডিটিং ছফ্টৱেৰ ভিতৰত মই 2 নম্বৰটোক আপোনালোকক ডাউনলোড কৰিবলৈ কম কিয়নো এইটো ইজি হয়, তাত ভিডিঅ' এডিট কৰাটো আপোনালোকে সুবিধা হ'ব যদি আপোনালোকে বিগিনাৰ্ছ, কিয়নো মই পাৰ্চনেলি এইটো ইউজ কৰোঁ আৰু সেইটো বহুতেই ভাল হয়, বহুতেই বেষ্ট হয় ভিডিঅ' এডিটৰ কাৰণে। আৰু আপুনি যিখিনি ইউটিউবত ভিডিঅ' এডিটিঙৰ বাবে যিখিনি সুবিধা লাগে সেইখিনি সম্পূৰ্ণখিনি আপুনি ইয়াত পাই যাব। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ' চাই ভাল লাগিলে তাতে লাইক কৰি দিব আৰু কমেণ্ট বক্সত জনাব যদি কিবা ক'বলগীয়া থাকিল।
তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, জয় আও।